তো বন্ধুসকল আজি আমি শিকিম আপুনি আপোনাৰ ফোনৰ কণ্টেক্টসমূহ কেনেকৈ জীৱনৰ কাৰণে নেহেৰুৱাকৈ ৰাখিব পাৰে। যদি আপোনাৰ ফোনটো হেৰাই যায় বা আপোনাৰ ফোনটো চুৰি হয় বা আপোনাৰ ফোনটো বেয়া হৈ যায় বা ভাঙি যায় তেন্তে আপুনি আপোনাৰ ফোন নাম্বাৰসমূহ কেনেকৈ ঘূৰাই পাব। তো আপোনাৰ নিশ্চয় এইটো কাৰণে চিন্তা হয় যে মোৰ ইমাৰ্জেঞ্চি কণ্টেক্ট আছিল মই কেনেকৈ পাম এইখিনি কি হ'ব। তো আজি মই আপোনালোকক শিকাই দিম যে আপুনি আপোনাৰ ফোনৰ কণ্টেক্টখিনি গোটেই জীৱনৰ কাৰণে নেহেৰুৱাকৈ কেনেকৈ ৰাখিব পাৰে। তো ফাৰ্ষ্ট আপুনি আপোনাৰ কণ্টেক্টটো অ'পেন কৰি ল'ব। আপোনালোকক দেখাবৰ কাৰণে মই কণ্টেক্টটো চাপ'জ অ'পেন কৰি লৈছোঁ। ইয়াত চাওক মই কণ্টেক্টটো অ'পেন কৰিলোঁ আৰু যিখিনি ইয়াত নাম্বাৰ আছে এই চাওক এনেকৈ ওলাই আছে। আৰু আপোনাৰ যিখিনি নাম্বাৰ আপুনি ছেভ কৰিব বিচাৰে তো এনেকৈ ইয়াতে চাওক একাউণ্টটো এনেকৈ তাক ধৰি থাকিব মানে প্ৰেছ কৰি ইয়াতে চাওক প্ৰেছ কৰি হোল্ড কৰিব আৰু হোল্ড কৰাৰ লগে লগে তাত কপি কণ্টেক্ট যিটো অপশ্যন ওলাব আপুনি সেই কপি কণ্টেক্টটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে যিটো চাওক যিটো গুগল আছে তাত আপুনি ক্লিক কৰি দিব মানে আপোনাৰ সেই কণ্টেক্টটো গুগল একাউণ্টলৈ কপি হৈ গৈছে। আৰু আপোনাৰ ফোনটো যদি আপুনি এতিয়া পেলায়ো দিয়ে আপুনি ভাঙিও পেলায় বা চুৰেও লৈ যায় তেন্তে আপুনি সেই গুগল একাউণ্টটো বেলেগ এটা ফোনত বা আপুনি নতুন ফোনত লগ ইন কৰি সেই কণ্টেক্টখিনি ঘূৰাই পাব পাৰিব। ইয়াতে চাওক আমি গুগলত ক্লিক কৰি দিলোঁ। তো ইয়াতে চাওক অ'কে কৰি দিলোঁ আৰু কপি মানে যিটো কণ্টেক্ট আছিলে সেইখিনি কণ্টেক্ট কৰিলে কপি হৈ গৈছে আপোনাৰ মানে গুগল একাউণ্টত কপি হৈ গৈছে। চোক ইয়াত দুটা নাম্বাৰ আহি গৈছে। তো এতিয়া আজি আপোনালোকে শিকিলে যে আপোনাৰ কণ্টেক্টসমূহ আপুনি কেনেকৈ কপি কৰিব বা কেনেকৈ আপুনি জীৱনৰ কাৰণে নেহেৰুৱাকৈ ৰাখিব। তো যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, এটা কমেণ্ট কৰি জনাব যে যদি আপোনাৰ কিবা সুধিব লগা থাকে বা কিবা কুৱেশ্যন থাকে বা কিবা নজনা কথা জানিব লগা থাকে তেন্তে আপুনি কমেণ্ট কৰি দিব আৰু তাৰ ওপৰত মই এটা ভিডিঅ' নিশ্চয় বনাই দিম। তো বন্ধুসকল আজিলৈ বিদায়। জয় আই অসম।